নমস্কাৰ, স্বাস্থ্য সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ স্মৃতিশক্তি কেনেধৰণে বৃদ্ধি কৰিব পাৰি এই সম্পৰ্কে কেইটামান ঘৰুৱা দিহা। আহক তেন্তে পলম নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। স্মৃতিশক্তি কেনেধৰণে বৃদ্ধি কৰিব পাৰি এই সম্পৰ্কে জনাৰ আগতে আমি জানো আহক কি কাৰণত আমাৰ স্মৃতিশক্তিৰ হ্ৰাস হ'ব পাৰে। আজিকালি প্ৰায় প্ৰত্যেকজন লোকৰে স্মৃতিশক্তি কম হোৱা অথবা স্মৃতিশক্তি দুৰ্বল হোৱা সমস্যাই দেখা দিয়ে। কামৰ অধিক বোজা আৰু অত্যাধিক দায়িত্বই মানুহৰ স্মৃতিশক্তি হ্ৰাস কৰাৰ অন্যতম কাৰণ। অত্যাধিক ব্যস্ত জীৱনশৈলীয়ে মস্তিষ্কত পোনপটীয়াকৈ প্ৰভাৱ পেলায়। সচৰাচৰ দেখা যায় যে যিসকল লোকৰ হাতত সময় কম থাকে বা যিসকল লোকে লৰালৰিকৈ কাম কৰে তেনে লোকৰ কামত প্ৰায় ভুল হোৱা নাইবা কোনো প্ৰয়োজনীয় বস্তু পাহৰি যোৱা দেখা যায়। তদুপৰি মনৰ চঞ্চলতায়ো স্মৰণ শক্তিক প্ৰভাৱিত কৰে। আপোনালোকে যদি অত্যধিক মানসিক শ্ৰম কৰে তেনেহ'লে আপোনালোকৰ স্মৰণ শক্তি হ্ৰাস হ'ব পাৰে। অতিৰিক্ত মানসিক অৱসাদ, পাচনতন্ত্ৰৰ বেমেজালি, শাৰীৰিক আৰু মানসিক শক্তিৰ দুৰ্বলতাৰ কাৰণেও আপোনালোকৰ স্মৃতিশক্তি হ্ৰাস হ'ব পাৰে। আপোনালোকৰ যদি কিবা কাৰণত মাজে মাজে জ্বৰ হৈ আছে বা জন্মৰ সময়ত হোৱা মস্তিষ্কৰ কিবা ৰোগ বা দীৰ্ঘদিন ধৰি কিবা বেমাৰত ভুগি আছে তেতিয়াহ'লেও আপোনালোকৰ স্মৰণ শক্তিৰ হ্ৰাস হ'ব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ শৰীৰত যদি তেজৰ পৰিমাণ কম হয় তেতিয়াহ'লেও আপোনালোকৰ স্মৰণ শক্তি দুৰ্বল হ'ব পাৰে। স্মৰণ শক্তি কম হোৱাৰ ফলত এজন ব্যক্তিয়ে যিকোনো কথা খুব সোনকালে পাহৰি যোৱাৰ পৰিলক্ষিত হয়। মগজুত জোৰ দিয়াৰ পিছতো ভবা কথাটো বা কোৱা কথাটো মনত পেলাব নোৱাৰে। আনহাতে পঢ়া শুনা বা লিখা কথাবোৰো পাহৰি যোৱা যায়। কেতিয়াবা এনেকুৱা হোৱা দেখা যায় যে চিনাকি লোকৰ প্ৰতিচ্ছবি মগজুৰ পৰা আঁতৰি যায় আৰু বহু সময় ধৰি মগজুৰ ওপৰত জোৰ দিয়াৰ পিছতহে ব্যক্তিজনক চিনিব পৰা যায়। এনেধৰণৰ স্মৃতিশক্তিৰ দুৰ্বল অথবা হ্ৰাস হোৱাৰ বহু কুপ্ৰভাৱৰ বিষয়ে আমি গম পালোঁ। সেয়েহে স্মৃতিশক্তি বৃদ্ধি কৰি ৰখাৰ আমি চেষ্টা কৰিব লাগে। কণ ল'ৰা ছোৱালীৰ স্মৃতিশক্তি বৃদ্ধি কৰিবৰ বাবে বা আমাৰ স্মৃতিশক্তি শক্তিশালী কৰিবৰ কাৰণে বাৰীতে থকা কিছুমান শাক পাচলি যথেষ্ট উপকাৰী। এতিয়া আহকচোন জানো আমি কি খাদ্যৰ দ্বাৰা আমাৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰোঁ এই সম্পৰ্কে। আপোনালোকৰ স্মৃতিশক্তি বৃদ্ধিৰ কাৰণে খাব পৰা 1 নম্বৰৰ শাকবিধ হ'ল ব্ৰাহ্মী। ব্ৰাহ্মীক ব্ৰেইনৰ টনিক বুলিও জনা যায়। ব্ৰাহ্মী সাধাৰণতে জেকা মাটিত হয়। মগজুত স্মৰণ শক্তি বৃদ্ধি আৰু স্নায়ু শক্তিশালী কৰিবৰ কাৰণে ব্ৰাহ্মী শাক গৰুৰ ঘিউত ভাজি আপোনালোকে দিনে এবাৰকৈ খাব পাৰে। ইয়াৰ উপৰিও কেঁচা নহৰুৰ লগত চাটনি কৰিও ব্ৰাহ্মী শাকক আপোনালোকে ভাতৰ লগত খাব পাৰে। ব্ৰাহ্মী শাকৰ ৰস গাখীৰৰ লগত মিহলি কৰিও আপোনালোকে খাব পাৰে। এনেধৰণে খালেও উপকাৰ পোৱা যায়। ব্ৰাহ্মী শাকত যথেষ্ট পৰিমাণে ফচফৰাছ থাকে বাবে মগজুৰ কোষৰ কাৰণে উপকাৰী। গতিকে এনেধৰণে আপোনালোকে ব্ৰাহ্মী শাকক দৈনিক যদি খোৱাৰ তালিকাত ৰাখে তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় স্মৃতিশক্তি বৃদ্ধি পাব। 2 নম্বৰতে হ'ল মানিমুনি। মানিমুনিক শাকৰ ৰজা বুলি কোৱা হয়। সৰু মানিমুনি বা ডাঙৰ মানিমুনি দুয়োবিধেই মগজু আৰু স্নায়ুৰ কাৰণে উপকাৰী। প্ৰতিদিনে মানিমুনিৰ পাত 10খনকৈ চোবাই যদি আপোনালোকে খায় তেনেহ'লেও আপোনালোকৰ স্মৰণ শক্তি আৰু স্নায়ু সবল হ'ব। গতিকে আপোনালোকে এই মানিমুনিক প্ৰতিদিনে খোৱাৰ অভ্যাস কৰক। 3 নম্বৰতে হ'ল টেঙেচি টেঙা। টেঙেচি টেঙা জেকা মাটিত হয়। ইয়াৰ পাত আৰু ঠাৰি টেঙা। টেঙেচি টেঙা পাতত দি ভাজি বা দাইলত দি নাইবা চাটনি কৰি আপোনালোকে খাব পাৰে। টেঙেচি টেঙাৰ ৰস উলিয়াই খালেও স্মৰণ শক্তি বৃদ্ধি হয়। গতিকে আপোনালোকে টেঙেচি টেঙা খোৱাৰ অভ্যাস যদি কৰে আপোনালোকে নিশ্চয় সুফল লাভ কৰিব। 4 নম্বৰতে হ'ল গোমধান। গোমধান এটাৰ প্ৰায় 10 গ্ৰাম বীজ উলিয়াই তাক খুন্দি এগিলাচ পানীত সিজাই সপ্তাহত এদিনকৈ যদি আপোনালোকে খায় তেতিয়াহ'লেও আপোনালোকৰ স্মৰণ শক্তি যথেষ্ট বাঢ়িব। গোমধানৰ বীজৰ গুড়া গাখীৰৰ লগত সিজাই খালে নাইবা গোমধানৰ গুটি চোবাই খালেও স্মৰণ শক্তি যথেষ্ট বৃদ্ধি হয়। এনেধৰণে আপোনালোকে যদি গোমধান খোৱাৰ অভ্যাস কৰে বা সপ্তাহত নহ'লেও মাজে সময়ে যদি খায় তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় স্মৰণ শক্তি বৃদ্ধি হ'ব। ইয়াৰ উপৰিও কাঞ্চন আৰু পচতীয়াৰ পাত আপোনালোকে ঘিউত ভাজি খাব পাৰে। এনেধৰণে খালেও আপোনালোকৰ স্মৰণ শক্তি বৃদ্ধি হ'ব। তদুপৰি বেল, আমলখি আদি আপোনালোকে খাদ্যৰ তালিকাত ৰাখিব পাৰে। এনেধৰণে যদি আপোনালোকে দৈনন্দিন খাই থাকে তেনেহ'লে স্মৰণ শক্তি নিশ্চয় বৃদ্ধি হ'ব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। স্বাস্থ্য সম্পৰ্কীয় এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।